সরি। মোৰ কোনো চাকৰি নাই, বৰ্তমান মই এনেই আছো। মই চাকৰিৰ বাবে ইণ্টাৰভিউ দি আছো। আচলতে মই এখন ব্ৰইলাৰ ফাৰ্ম চলাই আছো। মই সম্পূৰ্ণ চেষ্টা কৰি যাম চাকৰিৰ বাবে। মোৰ দেউতা খেতিয়ক আৰু মোৰ মায়ে ঘৰুৱা কামবোৰ কৰে। পূজাই ঠিকেই কৈছে, এগৰাকী নাৰী কেৱল অফিচলৈ গলেই যে তেওঁ কাম কৰে সেইটো নুবুজায়। ঘৰুৱা কাম বনবোৰ কৰিব পাৰিলেও ঘৰুৱা কাম বনবোৰ কৰিয়াটোতো হাউচ ৱাইফৰটো এটা কামেই ন। পাপাক মতাৰ কোনো প্ৰয়োজন নাই, মায়ে যি ডিচিশ্যন লৈছে সেয়াই হ'ব। পূজা, মই সকলোবোৰ শুনিছো। তুমি এনেকুৱা এটা সামান্য বেকাৰ ল'ৰাক ভাল পাইছা? অ' মাই গড, তোমাৰ ষ্টেটাছেই ল হৈ গৈছে, তুমি জানা? মই সিদ্ধান্ত লৈছো যে অৰ্জুনলৈ মই পূজাত বিয়া নিদিওঁ। হয় খুৰা, আমাক মাথো সময় দিয়ক। আপোনাক কথা দিছো, পূজাক মই বহুত সুখত ৰাখিব পৰাকৈ এটা ভাল চাকৰি বিচাৰিম। মোৰ ভাগ্যত যদি চাকৰি আছে মই চাকৰি কৰিম, নহলে বিজনেছ কৰি হলেও তাইক বহুত সুখত ৰাখিম। সময় লাগে? ঠিক আছে, মই তোমাক 15 দিনৰ সময় দিছো। এই 15 ডেজৰ ভিতৰত তুমি এটা চাকৰিৰ যোগাৰ কৰা। যদি তুমি চাকৰি যোগাৰ কৰিব নোৱাৰা তেতিয়া মোৰ পূজাক পাহৰি যোৱা। ঠিক আছে পূজা, পাপাই আমাক 15 দিনৰ সময় দিছে, মোক 15 দিনৰ সময় দিছে। মই সম্পূৰ্ণ চেষ্টা কৰিম এই 15 দিনত এটা চাকৰি বিচাৰিবলৈ। ভগৱানৰ লগত চেলেঞ্জ কৰিম। যদি তুমি মোৰ কপালত আছা তেতিয়াহলে ভগৱানে এই 15 দিনত মোক এটা চাকৰি দিবই লাগিব। মই এতিয়া যাওঁ। পূজা, তুমি ইয়াত? পূজা, তুমি মোক প্ৰতিটো মুহূৰ্ততে সাপোৰ্ট কৰাৰ বাবে। পূজা, মোৰ বহুত বেছি ভয় হৈছে, মই পাৰিমনে তোমাক নিজৰ কৰি ল'ব?
এতিয়া মোৰ লেট হৈছে, যাওঁ দিয়া। ঠিক আছে ব'লা। মা পথাৰলৈ গ'ল, দেউতাও পথাৰতে আছে। মা আৰু দেউতাই গম পাই কথাখিনি। ঠিক আছে। তুমি নাই, মোৰ ফোন ঘৰতে থৈ আহিছো। মই ফোনটো লগত ৰাখি কি কৰিম? তোমাৰ ফোন ৰিচিভ নকৰাকৈ থাকিলেও ভাল নালাগিব। মেছেজৰ ৰিপ্লাই নকৰাকৈ কেনেকৈ থাকো? আৰু ৰিপ্লাইনো কৰো কি? ফোনত তোমাক উত্তৰ দিওঁ কি? সেইবাবে মই তোমাৰ ফোনো ৰিচিভ কৰা নাই। মই মোৰ লগত ফোনেই ৰখা নাই। পূজা, তুমি পাহৰি গৈছা নেকি? আজি শেষৰটো দিন। আজি 15টা দিন পূৰ হ'ব তোমাৰ মম পাপাই মোক চেলেঞ্জ দিয়াৰ। মই একো কৰিব নোৱাৰিলো। এতিয়ালৈকে মোৰ চাকৰিয়ে নহল। মই ভগৱানৰ ওচৰতো চেলেঞ্জ কৰিছিলো, নাই। ভগৱান এই পৃথিৱীতেই নাই। এনেই মানুহে ভগৱানক পুজি থাকে। ভগৱান থকা হলে মোৰ সঁচা ভাল পোৱা মোৰ লগত ৰাখিলেহেঁতেন। মই আজি তোমাক হেৰুৱাই দিব লাগিব। নাই আজিৰ পৰা হয়তো মই তোমাক লগ নাপাম। চৰি পূজা, মই তোমাৰ হ'ব নোৱাৰিলো। চৰি পূজা, মই তোমাৰ বাবে একো কৰিব নোৱাৰিলো। মোক ক্ষমা কৰি দিয়া পূজা। সঁচা ভাল পোৱা? তুমি মোক সঁচা ভাল পোৱা? আৰু ময়ো। পূজা, তোমাৰ মম আৰু পাপাই তোমালৈ ধনী ঘৰৰ ল'ৰা চাইছে। তোমাক বিয়া দিব বিচাৰিছে, আৰু সেয়া তোমাৰ মা দেউতাৰ ভুল নহয়। প্ৰতিজনী ছোৱালীকে নিজৰ মাক দেউতাকে ভাল ঘৰলৈ বিয়া দিব বিচাৰে, সুখী হৈ থাকিবলৈ। মোলৈ আহিলে তুমি ক'ৰ পৰা সুখী হবা? তোমাৰ মায়ে ঠিকেই কৈছে। তুমি ইউজ কৰা এটা হেয়াৰ অইল বা ফেচ ক্ৰীমৰ দাম শুনিয়ে হয়তো মই ভয় খাম। মই নোৱাৰিম সেইখিনি যোগাৰ দিব। পূজা, পূজা, তোমাৰ মা দেউতাই নামানিব। পূজা, মোৰ কথা শুনা। তুমি তোমাৰ মম আৰু পাপাই চাই দিয়া ধনী ঘৰৰ ল'ৰালৈকে বিয়া কৰি যোৱা। আমাৰ ভাল পোৱা মা দেউতাৰ বাবে ত্যাগ দি দিয়া।